গুড মৰ্ণিং এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল লাইফ কেপচাৰ্ড। আজি হয় মহালয়া আৰু কালি যে কৈছিলোঁ আমি মহালয়া মৰ্ণিং যাম বুলি চাবলৈ, ময়ো শুই নুঠিলোঁ, তুলিও শুই নুঠিলে। লাষ্টত আণ্টি অকলে অকলে গুচি গ'ল। আমাক বোলে ৰাতিপুৱা উঠাই আছিলে, আমি নুঠিলোঁ বোলে। তো আণ্টি বেচেৰি অকলে গুচি গ'ল আৰু। আণ্টি এইফালে ৰাজমা বনাই আছে, এইফালে পুৰি বনাই আছে। আজি কি মহালয়াৰ কাৰণে স্পেচিয়েল আইটেম মহালয়া স্পেচিয়েল আজি পুৰি ৰাজমা, গোলাপ জামুন ব্ৰেকফাষ্টত আৰু লাঞ্চতো এতিয়াই নকৰে। হ'ল নেকি? কালি এজনক দেখিছে যে গৈছে, চব খেয়াল কৰে মানুহে, বা আমাৰবোৰহে একো খবৰ নাই কোন কোন গৈছে। তাৰপিছত হেৰি নাই আছে লৈ অহা নাই মানে সিহঁতৰ এক্সাম প্ৰিপাৰেশ্যন। এয়া আমাৰ মহালয়া स्पेशल ब्रेकफास्ट थाली। हम आंटी के साथ नहीं गए, फिर भी आंटी ने हमारे लिए इतना कुछ बनाया। आंटी के साथ स्कैम हो गया गाइस। लेकिन हम पंचमी আমি এতিয়া ব্ৰেকফাষ্ট কৰি আছোঁ। আণ্টি আহিব এতিয়া খাবলৈ। তুলি देखो कैसा लगा महालया देख के आज, बोलो। नींद में देखा, पता नहीं मतलब कैसा लगा तो पता नहीं, लेकिन आंटी के साथ मैंने स्कैम कर दिया, हम दोनों ने ऑनेस्ट। और आंटी बेचारी, उनको लगा कि हमें बुरा लगेगा अगर वो ज़ोर ज़बरदस्ती हमको लेके गई, और उन्होंने एक बार ही बुलाया और फिर चली गई। दो नंबर बार मैंने नहीं सुना। मैंने भी नहीं सुना। हेलो आंटी, কি বনাব আজি লাঞ্চত? মাছৰ আঞ্জা বনাম। মাছৰ শুকান মাছ মানে হেৰি গ্ৰেভি, বেছি গ্ৰেভি হ'ব, হয় নেকি? অকণমান স্পাইচি হ'ব আজি। বাহ, এই এটা কি কি দিছে আণ্টি? নহৰু, আদা, পিঁয়াজ আৰু টমেটো পিউৰি আৰু জিৰা গুড়া, ভাজা জিৰা গুড়া দিছোঁ, ফ্ৰাই জিৰা গুড়া আৰু ধনিয়া গুড়া, হালধি আৰু লাল মিৰ্চৰ, কাশ্মীৰী মিৰ্চৰ গুড়া, নিমখ, স্বাদ অনুযায়ী। এতিয়া বাজিছে 12:45। মই কৰি আছিলোঁ ছেমিনাৰৰ কাম। এতিয়া আণ্টিয়ে দিছে এপল, খাই লওঁ। এতিয়া আমি লাঞ্চ কৰিম। মোক নেদেখাবা কিন্তু। নাই দেখুৱা আপোনাক, কি কি বনালে দেখাই দিয়ক এবাৰ। ৱাও, এইটো মাছ বনালে আণ্টিয়ে, এইটো ফিছ কাৰী, এইটো ৰাজমা চাৱল, দালি, এইটো দালি আৰু ইয়াতে ভাত। এইটো ভাত ন? এইটো হেৰি গোলাপ জামুন। অঁ এইটো ভাত। গুড ইভিনিং গাইজ। দুপৰীয়া লাঞ্চ কৰি পেলাই অলপ শুলোঁ। শুই উঠি পেলাই এতিয়া আছোঁ এনেই, কিবা কিবি কাম আছে অলপ কৰিব লাগিব। তুলিয়ে নিজৰ ৰুমত শুই আছে নেকি নে পঢ়ি আছে গম নাপাওঁ। আণ্টিয়ে আৰ্ট ক্লাছ কৰে, তো আণ্টিৰ ষ্টুডেণ্টছ আহিছে। ছেটাৰডে ছানডে কৰে ক্লাছ, আজি ষ্টুডেণ্ট আহিছে, ঘৰতে কৰে, দেখাম আৰু আপোনালোকক। এই আণ্টিৰ ষ্টুডেণ্টছ, আজি ছেটাৰডে হয়। আধা ষ্টুডেণ্ট গ'লগৈ নেকি আণ্টি? আৰু ষ্টুডেণ্টছ গ'লগৈ। অঁ, ষ্টুডেণ্ট ছুটি হ'ল অলৰেডি, টাইম হৈ গ'ল। অলৰেডি বহুতকেইটা গ'লগৈ ন? টাইম হ'লতো, আমি শুই থাকোঁতে 6:15 হৈ গ'ল। 4:30 পৰা ক্লাছ হয়, আধা ষ্টুডেণ্ট গ'লেই, এইকেইটা আছে আৰু বাকী। ঐ, কি খবৰ? কি খবৰ? ইয়ে, তোমাৰ ঘড়ীটো ভাল হ'লনে? ঘড়ীটো টাইমটো ঠিক হ'ল? এতিয়া টাইম ওলাই নাই? টাইম চাওঁ কিমান বাজিছে। অঁ, ঠিক হৈ গ'ল তাৰমানে। আৰু এইটো হ'ল স্মাৰ্ট ৱাটছৰ ভাইটি। হাই বলে দো। আণ্টি ছেটাৰডে আৰু ছানডে ইভিনিং টাইমত পূৰা বিজি হৈ থাকে, পাছবেলাৰ পৰা বিজি আৰু লাঞ্চ কৰাৰ পাছৰ পৰা ষ্টুডেণ্টছৰ লগত।
গুড ইভিনিং গাইজ। এতিয়া ইভিনিং বাজিছে 7টা। আণ্টি ওলাই গৈছে এফালে, আমি এয়া ইভিনিং স্নেক্স খাই আছোঁ। তাৰপাছত অলপ মোৰ কাম আছে, কৰিব লাগিব। আণ্টি ওলাই গৈছে গ্ৰ'চাৰ কিবা বস্তু আনিবৰ কাৰণে। তাৰপাছত আন্তাৰা মানে তুলিৰ বাৰ্থডে হৈ গ'ল, মানে মই ট্ৰিপত গুচি গৈছিলোঁ যে বাৰ্থডে নাপালোঁ তাই বোলে আজি তাই সেইকাৰণে বাৰ্থডে পাৰ্টি দিয়া নাছিলে আমাক, আজি বোলে তাই বাৰ্থডে পাৰ্টি দিব। তো তাই বিৰিয়ানী খুৱাম বুলি কৈছে আমাক, দেখাম আপোনালোকক ৰ'ব। তুলিৰ অৰ্ডাৰ আহি গ'ল আন্তাৰাৰ। দেৰ शी इज আহা कुछ नहीं होगा बोलो। তাই বোলে আজি আমাক পাৰ্টি দিব, বাৰ্থডে পাৰ্টি দিব। बहुत लेट हो गया क्योंकि प्रियंका केदारनाथ गई थी तो वो यहाँ ৰখি पे আছে नहीं তাই थी। পাৰ্টি দিবৰ কাৰণে। এয়া তাইৰ বস্তু, मत दिखाओ। बाद में दिखाऊंगी। आंटी নাই এতিয়া, आंटी আহি লওক, আমি आंटी কাৰণে वेट কৰি আছো। चलिए बट खोल के देख लेते हैं कि सब ठीक देखना है क्या? नहीं देखना क्या? देखो देखो एक सेकंड, कहाँ से दिया है बोल दो। बापी चाट हाउस। বাপি চাট হাউচৰ পৰা তাই বিৰিয়ানী দিছে, এতিয়া খুলি চাইছে এবাৰ কেনেকুৱা আহিছে। अच्छा ही आता है वहाँ का, मैंने खाया है बहुत पहले। होपफुली। तुलिर नতুन फोन, नया फोन दिखा दो ना। इस राम, गरीबों का OnePlus है ये। ইছ হাৰ নিউ ফোন। বহুত বস্তু কিনিছে পূজাত, একদম কাপোৰে কাপোৰ কিনিছে, ফোন কিনিছে, ভৰ্তি কাপোৰ, পুৰা পূজা লাগিছে। আমি তুলিৰ বাৰ্থডে পাৰ্টি এনজয় কৰি আছোঁ। চিকেন বিৰিয়ানী, जिसमें चिकन चिकन ढूंढने पे कटलेट, मिल रहा है। चिकन बिरयानी। sorry. Wait.